শিক্ষক বদলীকৰণ আৰু নিযুক্তি সম্পৰ্কীয় প্ৰক্ৰিয়াৰ কাৰ্যকৰীকৰণৰ বাবে সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা এখন জাননী প্ৰকাশ কৰা হৈছে। সেই জাননীখন এনেধৰণৰ: সমগ্ৰ শিক্ষা অসম জাননী শিক্ষক বদলীকৰণ আৰু নিযুক্তি সম্পৰ্কীয় প্ৰক্ৰিয়াৰ কাৰ্যকৰীকৰণ। আমি জাননীটোৰ মূল অংশটোলৈকে যাওঁ। বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড উন্নীতকৰণ তথা শিক্ষক ছাত্ৰৰ সঠিক অনুপাত সুনিশ্চিত কৰাৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা অসম প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বদলীকৰণ আইন 2020ৰ অধীনত চৰকাৰী বা প্ৰাদেশিকৃত বিদ্যালয়ৰ প্ৰাথমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ সকলো শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণ প্ৰক্ৰিয়া আৰু অন্যান্য সেৱাসমূহৰ সঠিক ৰূপায়ণৰ বাবে তেখেতসকলৰ চাকৰিৰ সবিশেষ 22/11/2021 পৰা 10/12/2021 লৈ ৱেব পৰ্টেল https://hrmsasam.in যোগে পঞ্জীয়ন আপলোড কৰিবলৈ অনুৰোধ জনোৱা হ'ল। মাধ্যমিক, প্ৰাথমিক আৰু সৰ্বশিক্ষাৰ অধীনত নিযুক্তিপ্ৰাপ্ত সকলো প্ৰকাৰৰ শিক্ষকে তথ্য আপলোড কৰাটো বাধ্যতামূলক। পঞ্জীয়ন কৰাৰ পৰ্যায়সমূহ: 1 নম্বৰ, নাম, ইমেইল, জন্মৰ তাৰিখ, মোবাইল ফোন নম্বৰ, লিংগ, পাছৱৰ্ড আদি সন্নিৱিষ্ট কৰি লগ ইন ক্ৰিয়েট কৰিব লাগিব। আচলতে ৰেজিষ্ট্ৰেশ্যন বা একাউণ্ট ক্ৰিয়েট কৰিব লাগিব আমি এইখিনি সন্নিৱিষ্ট কৰি। 2 নম্বৰতে দিছে মোবাইল নম্বৰটো ইউজাৰ আইডি আৰু লগ ইন ক্ৰিয়েট কৰাৰ সময়ত দিয়া পাছৱৰ্ড ব্যৱহাৰ কৰি লগ ইন কৰিব। এইটো অকণমান বাক্যটো দুৰ্বোধ্য যেন হৈছে যদিও ইয়াৰ অৰ্থটো হৈছে যে শিক্ষকসকলে তেওঁলোকৰ একাউণ্ট ক্ৰিয়েট কৰাৰ সময়ত বা তেওঁলোকে নিজৰ নাম ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো ফোন নম্বৰ দি যিটো মোবাইল নম্বৰ দি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰে সেই ফোন নম্বৰটোৱে হ'ব সেই শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীৰ বাবে তেখেতৰ ইউজাৰ আইডি আৰু সেই সময়ত তেখেতে দাখিল কৰা নতুন পাছৱৰ্ডটোৱে হ'ব তেখেতৰ লগ ইন পাছৱৰ্ড। 3 নম্বৰতে দিছে মুঠ 11টা সূচী সন্নিৱিষ্ট কৰি প্ৰফাইল প্ৰস্তুত কৰিব। এই সূচীসমূহ হ'ল বিদ্যালয়ৰ নাম, প্ৰাথমিক বা মাধ্যমিক, ব্যক্তিগত সবিশেষ, শৈক্ষিক অৰ্হতা, বৃত্তিগত আৰু অন্যান্য অৰ্হতা, চাকৰিৰ সবিশেষ, দৰমহা আৰু একাউণ্ট তথা অন্য একাউণ্ট নম্বৰ, চাকৰিৰ খতিয়ান, প্ৰাপ্ত বঁটা, পদোন্নতিৰ সবিশেষ, অন্যান্য সবিশেষ আৰু প্ৰয়োজনীয় নথি আপলোড কৰিব লাগিব। 4 নম্বৰ, পূৰণ কৰা প্ৰপত্ৰসমূহ আপলোড কৰিব। ইয়াৰ গুৰুত্বপূৰ্ণ দিশসমূহ ইয়াত দিছে। 1 নম্বৰ, শিক্ষক শিক্ষয়িত্ৰীসকলে তলত দিয়া নথিপত্ৰ যেনে টেট উত্তীৰ্ণৰ নম্বৰ তালিকা আৰু প্ৰমাণপত্ৰ, DLED নাইবা BEd পৰীক্ষাৰ নম্বৰ তালিকা, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা, স্নাতক পৰীক্ষাৰ নম্বৰ তালিকা, জন্মৰ প্ৰমাণপত্ৰ, নিযুক্তি পত্ৰ আপলোড কৰাটো বাধ্যতামূলক। 2 নম্বৰ, যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে 3 ছেপ্টেম্বৰ 2001 তাৰিখৰ আগতে চাকৰিত যোগদান কৰিছে তেখেতসকলৰ টেট নম্বৰ তালিকা তথা DLEd বা BEd প্ৰমাণপত্ৰ সন্নিৱিষ্ট কৰাটো বাধ্যতামূলক নহয়। 3 নম্বৰ, সন্নিৱিষ্ট প্ৰতিখন নথিৰ আকাৰ 300 KBতকৈ অধিক হ'ব নোৱাৰিব। 4 নম্বৰ, শিক্ষক শিক্ষয়িত্ৰীসকলে এখন পাছপোৰ্ট ফটো আৰু স্কেন্ড চহী আপলোড কৰিব। প্ৰতিখন ফটো 50 KBতকৈ অধিক হ'ব নোৱাৰিব। বদলীকৰণ আৰু নিযুক্তি প্ৰক্ৰিয়া সঠিকভাৱে ৰূপায়ণ কৰিবলৈ সকলো শিক্ষক শিক্ষয়িত্ৰীক চাকৰিৰ সম্পূৰ্ণ তথ্য সন্নিৱিষ্ট কৰি পঞ্জীয়ন আৰু দাখিল কৰিবলৈ অনুৰোধ জনোৱা হ'ল। তলত সমগ্ৰ শিক্ষা অসমৰ কাৰ্যবাহী সঞ্চালকৰ স্বাক্ষৰ। এতিয়া গুৰুত্বপূৰ্ণ দিশসমূহত আমি মন কৰিবলগীয়া কথাটো হৈছে যে আপলোড কৰাটো বাধ্যতামূলক হিচাপে দিয়া জন্মৰ প্ৰমাণপত্ৰৰ সলনি এই জাননীৰ ইংৰাজী যি ৰূপ প্ৰকাশ পাইছে তাত প্ৰুফ অৱ ডেট অফ বাৰ্থ হিচাপেহে দিছে। গতিকে জন্মৰ প্ৰমাণপত্ৰ যিহেতু সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে নাথাকিবও পাৰে, যিহেতু পুৰণা শিক্ষক শিক্ষয়িত্ৰী সকলোৰে জন্ম প্ৰমাণপত্ৰ নাই, সেইবাবে ইয়াত জন্মৰ প্ৰুফ অৱ ডেট অফ বাৰ্থ সন্নিৱিষ্ট কৰিব লাগিব বা আপলোড কৰিব লাগিব। বাকী 3 নম্বৰ পইণ্টটোত যিটো দিছে যে 300 KBতকৈ অধিক হ'ব নোৱাৰিব আৰু 4 নম্বৰ পইণ্টটোত দিছে 50 KBতকৈ অধিক হ'ব নোৱাৰিব। প্ৰত্যেক শিক্ষক শিক্ষয়িত্ৰীয়ে তেখেতসকলে আপলোড কৰিবলগীয়া ডকুমেণ্টবিলাক কিদৰে এক নিৰ্দিষ্ট আকাৰত যেনে ধৰক 300 KB বা 50 KBত ৰাখিব পাৰিব সেই সম্পৰ্কে আমি পৰৱৰ্তী ভিডিঅ'টোত আলোচনা কৰিম। ধন্যবাদ।